হেল্ল' বন্ধুসকল, মোৰ আন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি আপোনালোকক দেখুৱাম পানীৰ টেংকি টোটেল খৰচ দেখুৱাম, পানীৰ টেংকি কি কানেকশ্যন কেনেকৈ কৰিছোঁ সেইবিলাক সকলো দেখুৱাম। আৰু একদম শেষত, একেবাৰে শেষত আমি পানীৰ টেংকিৰ কি বস্তু কিমান দামত কিনিলোঁ, কি কিনিব লাগে সেই সকলোবিলাক লিষ্ট সহকাৰে আপোনালোকক দেখুৱাম। আপোনালোকে শেষলৈকে ভিডিঅ'টো চাই থাকিব। বলক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া আপোনালোকে চাওক, মই এটা পষ্টত এখন ছাদ ঢালি পানীৰ টেংকিটো ইয়াতে উঠাইছোঁ। আৰু এই পানীৰ টেংকিটো পষ্টটো আমাৰ ওখ আছে প্ৰায় 18 ফুট ওখ পষ্টত মই পানীৰ টেংকিটো উঠাইছোঁ। আৰু এটা পষ্ট দিলে তলত আচলতে দুটা টেংকি লাগে। এটা টেংকিত আমাৰ ফিল্টাৰ হয়, পানীটো ফিল্টাৰ হৈ আন এটি টেংকিটোত জমা হয়, তাৰ পৰা আমাৰ ওপৰত উঠে। গতিকে প্ৰচেছটো এনেকুৱা, কিছুমানে ভিচেলো লগায়। ভিচেল লগালে এটা টেংকিৰে হৈ যায়, কিন্তু ভিচেলত অলপ প্ৰব্লেম আছে। সেইকাৰণে মই দুটা টেংকি ব্যৱহাৰ কৰিলোঁ তলত আৰু ওপৰত এটা। আৰু এই পষ্টটো আমাৰ 12 ইঞ্চি বহল আছে পষ্টটোৰ মতাটো। আৰু এইটো বাহিৰত যোৱা কানেকশ্যন আপোনালোকে দেখিবলৈ পাব কেনেদৰে বনাইছোঁ। আৰু টেংকি থোৱাৰ কাৰণে এখন প্লেট বনাইছোঁ ইয়াতে। আৰু এই আশীৰ্বাদৰ টেংকি, আৰু এটা টেংকি আছে আমাৰ 750, এটা আছে 500, আৰু ওপৰতটো আছে আমাৰ 500। টোটেল আমাৰ 1750, প্ৰায় 1700 লিটাৰ পানীৰ টেংকি ইনটু 8 টকাকৈ। পানীৰ টেংকিত যাব 1700 ইনটু 8 টকাকৈ। আৰু এই পষ্টটো বনোৱাতে আমাৰ খৰচ হৈছিলে প্ৰায় 15,000 মান টকা। 15,000 মান টকা খৰচ হৈছিলে উইথ মিস্ত্ৰী আমাৰ নিছিলে 6,000 টকা, আৰু 9,000 মান টকা মেটেৰিয়েলত লাগিছিলে। আৰু আমাৰ কানেকশ্যন আছে 7টা আছে। টোটেল কানেকশ্যন পইণ্ট 7টা আছে। এইটো এনেকৈ এটা বাহিৰৰ পিনেও এটা লৈ গৈছোঁ। আৰু এই পানীৰ টেংকিটো চাওক, বহুত ওখই হৈছে। 18 ফুট 19 ফুট, প্ৰায় 19 ফুট ওখ আছে। এনেদৰে আৰু আমাৰ পাইপৰ যিটো মিস্ত্ৰী আছে, সেই মিস্ত্ৰীক আমি পাইপ কানেকশ্যন কৰোঁতে আমি দিছিলোঁ 8,000 টকাত ঠিকা দিছিলোঁ। 8,000 টকাত ঠিকা, আৰু মোৰ মালত গৈছে মোটামুটি 40,000 টকা। 40,000 টকাৰে মই মালখিনি আনিছিলোঁ। আগৰ এটা মোৰ টেংকি আছিলেই, সেই হিচাপ কৰিলে মোটামুটি 47,000 মান টকা মালত আৰু টেংকিত পাইপত এনেকৈ গুচি যাব। আৰু এই ষ্টেণ্ডডাল বনাওঁতে গ'ল মোৰ মোটামুটি 15,000 টকা। আৰু এইটো মই বেচিন লগাইছোঁ ইয়াতে, এইটো বেচিন। বেচিনটোত মোৰ 2200 টকা পৰিছিলে। কিছুমান বেচিন কম দামতো পোৱা যায়, কিন্তু এইটো আমাৰ একদম টাটা কোম্পানীৰ বেচিন হয়, সেইকাৰণে অলপ দামটো বেছি পৰিলে এইটো। আৰু ইয়াতে চাওক, আমাৰ দুটা মটৰ আছে। আচলতে দুটা মটৰ এইকাৰণে লাগে যে এটা মটৰেদি পানীটো গৈ বালাহিলৰ যিটো টেংকি আছে সেই টেংকিটোত পৰিব। তাৰপাছত সেই টেংকিটোৰ পৰা ফিল্টাৰ হৈ আমাৰ আন এটি টেংকিত যাব পানীটো। তাৰ পৰা সেই চেকা পানীটো ওপৰত উঠাবৰ কাৰণে আমাৰ এটা আৰু মটৰ লাগে। সেইকাৰণে আমাৰ ইয়াতে দুটা মটৰৰ প্ৰয়োজন হৈছে। আৰু আমি এইটো শ্বাৱাৰ লগাইছোঁ, বেছি দামী নহয়, 600-700 মান টকাৰ এটা শ্বাৱাৰ লগাইছোঁ, কম দামী। এইটো আমাৰ শ্বাৱাৰ। আৰু
এই চাৱাৰ পিছত আমি গিজাৰৰ কাৰণে দুটা পইণ্ট ৰাখিছোঁ। এই পইণ্ট দুটা বৰ্তমান ৰাখি থৈ দিছোঁ, পিছত আমি লগাব সুবিধা হয়। এই দুটা পইণ্ট আচলতে চাৱাৰ পইণ্ট দুটা ৰাখি থ'ব লাগে। আৰু আমাৰ এইখন হৈছে প্ৰথম লিষ্ট। আমি প্ৰথম লিষ্টখনত কি কি মাল কিনিছোঁ সেইখিনি ইয়াতে আছে, ভালদৰে আপোনালোকে চাব পাৰিব। তাৰপিছত এইখন আমাৰ ছেকেণ্ড লিষ্ট, এইখিনিতো আনিছোঁ আমি মালখিনি। আৰু এইখন আমাৰ 3 নম্বৰ লিষ্ট। এই তিনিখন লিষ্ট মিলাই আমাৰ টোটেল কিমান পইচা হৈছে, টোটেল হৈছে আমাৰ তিনিখন লিষ্ট মিলাই 37,249 টকা। আৰু এটি মটৰ আমাৰ আনিছিলোঁ 5,000 টকা। পানীৰ টেংকিৰ 700 লিটাৰৰ এটা আগৰ মোৰ আছিলে, সেইটোত 5,600 টকা। পাইপ মিস্ত্ৰীৰ খৰচ হৈছে 8,000 টকা। ফিল্টাৰৰ বাবে বালা শিল লাগিল আমাৰ 1,000 টকাৰ। পোষ্টটোৰ খৰচ আমাৰ হৈছে 15,000 টকা। টোটেল আমাৰ 70,849 টকা। আৰু এক্সট্ৰা খৰচ হৈছে আমাৰ 5,000। আৰু আমাৰ টোটেল খৰচ হ'ল 75,849 টকা। এইখিনি আমাৰ টোটেল খৰচ। আৰু বন্ধুসকল, ভিডিঅ'টো পাই কেনে পালে কমেণ্ট বক্সত জনাব। থেংক ইউ।